হৈছে মই এতিয়া 3টা বাজিছে এতিয়া আমি যাবলৈ আছোঁ আজি আমি 5টা বজাত পালোহি ঢেৰ গাড়ী আছে বহুত ফূৰ্তি আছে আজি আমি কাজিৰঙা গৈছোঁ আমাৰ পইতি গৈ আছে আমাৰ চাহ পানী ওলোৱাৰ লাগিছে পইতি কেনেকুৱা লাগিছে হাতী চালা নাহেতি হাতী পিটিবলৈ আমি থাকি গ'লোঁ আজি আমি বাগৰিত আছোঁ হাতীবিলাক চাই বহুত ভাল লাগিছে আমি আজি ঠাণ্ডা বতৰ হয় আজি ঠাণ্ডা বতৰ কাৰণে আমি আহিবই লাগিব ন আজি আমি কাজিৰঙাত আছোঁ আজি ৰাতিপুৱা পৰিৱেশটো কিমান ঠাণ্ডা বহুত ঠাণ্ডা আৰু আমি গড় চাই আছোঁ হাতী চাই আছোঁ এইফালে পইতি ককা আইতাকৰ লগত পইতি পইতি এইটো গাহৰি সেইটো খাই এইফালে একেবাৰে মানুহৰ ঘৰ আছে দেখোন পইতি আপোনাক চাই দিয়া কেনেকুৱা লাগিছে কোৱাচোন হা ভাল লাগিছে কিমান ভাল পইতি এইবিলাক চাই দিয়া আজি কেনেকুৱা লাগিছে কিমান ভাল লাগিছে বহুত ভাল লাগিছে এতিয়ালৈকে কিবা দেখা পালানে হাতী ছাগলী দেখিলা গাহৰি মানে লোকেল গাহৰি এয়া পইতি ককা আইতাকৰ লগত আৰু মই মানুহজনীৰ লগত এইটো ৰাস্তা পকা কৰি দিব পাৰিলে ন নকৰে কেলে নকৰে
ইয়াত ধৰি লওক বগা কৰিবলৈ হ'লে মেচিন চলিব, মেচিন চলিলেহে শব্দ হ'ব যে। অঁ আৰু প্ৰতি বছৰে বানপানী হৈ থাকে ইয়াত। এবছৰো নোহোৱাকৈ নাথাকেই। বানপানী হয়। অ' পইটি হাউচ কেনেকুৱা লাগিছে? এনেকুৱাবোৰো চলি থাকে অঁ ভাগ্য ভাল হ'লে ইয়াতে দেখিবা ওচৰতে। আৰু চিকাৰ কৰি অহাৰ পিছত মানে নখৰ কিনাত বা মাংস আৰু তেজ লাগি থাকে যে, এইটো নকৰিলে সদায় ঘাঁহ হৈ যায়। সেইকাৰণে কৰিলোঁ। বাগাছ গছত এই আগত যোৱা আকৰিছে এই এনেকুৱা দাগ দাগ হেৰি হৈ আছে দিছে নাই স্ক্ৰেচ হৈ আছে যে তেতিয়া বাঘ দেখা পাম চাগে। অ' পইটি টাইগাৰ চাবলৈ মন আছে নাই? অঁ আমাৰ বাগানত ধেৰ ওলাই। অঁ বনৰীয়া মহ। এইজনী চিলনী। আমাৰ হিৰো আগত চাই লৈ আছে। কেনেকুৱা লাগিছে আপোনাৰ? হা সুদূৰ যোৰহাটৰ পৰা আহিছে। ভাল লাগিছে। সেইফালে আছে কিন্তু কেইটামান নাই দেখা। টাইগাৰ নাই দেখা, বাঘ নাই দেখা, টাইগাৰ নাই দেখা, লায়ন নাই দেখা, বান্দৰ নাই দেখা, হৰিণা, দিয়ে এইটো দিয়ে। সেইটো মতা হয়। এইটো মতাবোৰৰ শিং থাকে। বান্দৰে খোৱা হয়। হুম বান্দৰে খোৱা। এইটো চহলা ভিউ পইণ্ট। মই কালি হেৰিলৈ গ'লোঁ, অ' পইটি মটিঙত গ'লোঁ মই কালি। কি দেখিছা? কি দেখা পাইছা? আমি জীপত উঠিছোঁ। কি দেখা পালা এতিয়ালৈকে? আমি এতিয়া হৰিণা, হাতী আৰু বাফেলো দেখিলোঁ। তাৰপিছত এতিয়া এই চৰাইবোৰ দেখিলোঁ। চৰাইবোৰ এইবিলাক কি বুলি কয়? মাইগ্ৰেটৰী বাৰ্ড। আমি এতিয়া জংঘলত গৈ আছোঁ। আমাৰ গছ গছনি দেখা পাইছোঁ। এইজনী হৰিণা হৰিণা ধেৰ আছে দেই, লুকাই গ'ল। এইজনী পইটিক লাগে বাঘ। ৰ'বা ওলাব ৰ'বা, বাঘ ওলালে পলাব লাগিব। এতিয়া আমি এতিয়া পলাব লাগিব বাঘ ওলালে। এতিয়া পইটিক লাগে বাঘ চাবলৈ। এতিয়া বাঘ ক'ত দেখা পাম? বাঘ টাইগাৰ। অৰেঞ্জ কালাৰ মিলি গৈছে। এইবোলে মুখা পিন্ধা। এবাৰ মুখখন দেখাই দিয়া। ইয়াত বান্দৰ প্ৰজাতিটো কম যে কেলে? খাবলৈ একো নাপায় যে। অঁ খাবলৈ খুব কম। ফল মূলৰ গছ নাই ইয়াতে। অঁ পাতটো এনেকে হলখি যাই গ'ল, ঘূৰি ঘূৰি আছিলে। অঁ ৰজা খেতি ভাৱ এটা ওলাইছিল ইয়াতে ওলাই নেকি? কালি পাইছোঁ, তাৰ একদিনাখনো পাইছোঁ মই। কলা ৰঙৰ নি? কলা আৰু হালধীয়া। সেইটো নেকি? সেইটো কি কৰি আছে? অঁ হয় হয় এইটো সেইটো সেইটো কোনটো? হয়টো দীঘল কোনটো?
এই গানটো চাবচোন কোনটো হয় সাপ হয় সাপ নেকি হয় নহয় সেইটো ক'লাগে সাপ নেকি হয় কলাটো তুমি উঠি দিয়া সাপ নেকি ৰজাটো থাকেই ন প্ৰায় এইখিনি থাকেহি তাৰ ঘৰে সেইটো ৰজা ফেটি ন কিমানমান দীঘল হ'ব চাগে এইটো আপোনাৰ বহুত দীঘল মোৰ গাড়ীখনৰ তাৰপৰা ইয়াৰ কিমানটো দীঘল কিমান বহুত দীঘল বহুত দীঘল সেইটো সাপ নেকি সাপ স্নেক 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 কিং কবৰা ঠাণ্ডা ঠাণ্ডা দিনত সোমাই থাকে গাঁতত নহ'লে আপোনাৰ একদম মানুহটো সমান উঠি দিব পাৰিব অঁ পাপা পাপা এইডালকে দীঘল লাগিছে এইডালকে চাপ চাপ আহিছে হয় নি এডালত চাপ চাপ লাগিছে নি অঁ হাতী লতা এডাল কি বান্ধিছিলে হাতী বান্ধিছিলে তাৰপৰা কি আপোনাৰ ৰিজাৰ্ভত মানুহ সোমালে পানী নাপায় নহয় অঁ এডাল কাটি পেলাই কাটি দিলে মতে আপোনাৰ পূৰা ফিল্টাৰ পানী ওলায় তাৰপৰা সেইটো খাব পাৰে অঁ তেনেকৈ পানী খায় অঁ কি হ'ল কি হ'ল আপোনাকে আজি বাঘ লাগিছে কি হ'ল বাঘ চুঙতে বাঘে বোলে গৰু খাই আছে বোলে কাজিৰঙাত বোলে ইমান বেছি বাঘ চাই খাবলৈ পোৱা নাই তাত আকৌ ঢেকীয়াপতীয়াটো নাই নহয় নাহৰ ফুটুকিটোহে আছে আমাৰ তাততো ঢেকীয়াপতীয়াটো নাই নহয় নাহৰ ফুটুকিটোহে আছে কিন্তু বাঘ চুঙত আকৌ বাঘে গৰু খাইছে চবে শুনা আমি যদি আমাৰ যদি এতিয়ালৈকে তিনিটা গৰু খালে তেতিয়া আমি উৰি উৰি চাব পাৰিলোঁহেঁতেন একেবাৰে আমি যদি অৰণ্যৰ মাজত আছোঁ আমি যদি পাখি থাকিলে তেতিয়া উৰি আজি উৰি আমি চাব পৰিয়ালটো পাৰিলোঁহেঁতেন লৈ ফুৰিবলৈ আহিলোঁ কাজিৰঙা বান্দৰ দেখিলোঁ বনৰীয়া দেখিলোঁ হৰিণা দেখিলোঁ গড় দেখিলোঁ হাইঠা দেখিলোঁ চিলনী দেখিলোঁ চৰাই পৰিভ্ৰমী চৰাই দেখিলোঁ কিং কবৰা দেখিলোঁ এইখিনি কাজিৰঙা সঁচাকৈ মনোমোহা আহিব লাগে এবাৰ চাবলৈ জীৱনটোতো এবাৰে পায় আপুনি মানে এই ইমান বছৰ জীৱনটো হ'ল এবাৰতে 65 বছৰ বয়স এতিয়াহে আহিছে নে কাজিৰঙালৈ মোৰ দ্বিতীয়বাৰ হৈছিলে মই কাজিৰঙাৰ ভিতৰত এবাৰহে মা এই প্ৰথমবাৰ আমি সেইটো ৰাস্তাই সোমাইছিলোঁ